সুপ্ৰভাত বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোকে? নিশ্চয় ভালেই আছে নহয় জানো? ভালেই থাকক। বহুদিন ভিডিঅ' দিব পৰা নাই ঘৰৰ এই অৱস্থাৰ বাবে, মানে ঘৰ বনোৱাত ব্যস্ত আমি সপৰিয়াল। আজি মই ঘৰ বনোৱাৰ ভিডিঅ' এটা দিব ওলাইছোঁ, কাৰণ ইমান ব্যস্ততা বাঢ়িছে যে নিজকে সাজি কাচি ফ্ৰণ্ট কেমেৰাত নিজকে দেখুৱাবলৈ লাজেই লাগিছে। কিয়নো ঘৰৰ বস্তুবিলাক ইফাল সিফাল কৰাওঁতেই আইনাখন হেৰাই, গডৰেজখনো যি অৱস্থাত আছে মানে চাব পৰা অৱস্থাত নাই। আৰু মোৰ কলিজা দুটা খেলিবলৈ ঠায়েই নোহোৱা হৈছে। ঘৰখনত সিহঁতে এটা কোঠালিতেই আবদ্ধ হৈ থাকিবলগীয়া হৈছে, কিয়নো প্ৰতিটো ৰুম কাম চলি আছে। সিহঁতক মই দিনৰ দিনটো বিচনাতেই থাকিবলৈ দিছোঁ, বাহিৰলৈ ওলাবলৈ অসুবিধা হোৱাৰ বাবে। সিহঁতক এতিয়া অলপ বাহিৰত খেলিবলৈ ওলাই আনিছোঁ, আৰু সিহঁতে খুব হেঁপাহেৰে খেলিছে। চাওকচোন, ইমান ভাল পাইছে মানে বাহিৰলৈ ওলাই অনাত। সিহঁতে খুব দৌৰিছে, মানে দৌৰা দৌৰি কৰি খুব আনন্দ কৰিছে। আৰু আজি খুব গৰমো পৰিছে। মোৰ ছোৱালীজনী আইচক্ৰীম খাম বুলি উৎপাত লগাই আছে। গতিকে মই তাই নজনাকৈ, মানে তাই স্কুললৈ গৈছে, স্কুল যোৱাৰ সময়তে মানে মই মনে মনে গাখীৰৰ লগত ঘৰুৱাভাৱে আইচক্ৰীম তৈয়াৰ কৰি থৈ দিছোঁ ফ্ৰিজত। আইচক্ৰীম তৈয়াৰ কৰি থৈ দিছোঁ, তাই স্কুলৰ পৰা আহিলে আৰু ছাৰপ্ৰাইজ দিম আৰু চাওক এতিয়া তাইৰ ৰিয়েকশ্যন চাওক, কি যে ফূৰ্তি তাইৰ। খুব ভাল লাগে মোৰ এই কলিজা দুটাক এনেদৰে সন্তুষ্ট কৰিব পাৰিলে। এই মোৰ সপোন, এই মোৰ সুখী পৰিয়াল যেন অনুভৱ হয়। ভিডিঅ'টি চাই কেনে পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ। ক'তা তোৰ ওলাব নোৱাৰিলি? ক'তা?